চন্দন ব্ৰহ্ম কোন চন্দন ব্ৰহ্ম এই মই এইবিলাক চিনি নাপায় অকল ইমানুৱেল মোছাহাৰীৰ কথা নকবি বহুত বিজেপিৰ লিডাৰ ইউ পি পিৰ লিডাৰে আমাৰ দলত জইন কৰিবলৈ আমাৰ লগত যোগাযোগ কৰি আছে আজি ইয়াত দৰংগাজুলি আৰু নাগৰিজুলি দুটা সমষ্টি লৈ এই কুমাৰীকাটা বাজাৰত জইনিং চেৰেমনিয়েল প্ৰগ্ৰাম হৈছে ইয়াত কমেও 1500তকৈ বেছি আজি জইনিং কৰিলে বেছিভাগ ইউ পি পি এলৰ হয় আৰু লগতে কিছু আৰু বিজেপিৰো আছে আৰু ইউ ডি এফৰো আছে কংগ্ৰেছৰো আছে আৰু জি এছ পি 4-5টা দলৰ কৰ্মীসকলে আমাৰ বি পি এফ দলত আজি জইনিং কৰিছে বেছিভাগ ইউ পি পি এলৰ আৰু এনেকুৱা জইনিং প্ৰগ্ৰামত মই যিটো দেখিবলৈ পাইছে মানে মেক্সিমাম ইউ পি পি এল 80%ে ইউ পি পি এল ছাপৰ্টাৰ বা ইউ পি পি এলৰ কৰ্মী বা ইউ পি পি এলৰ দায়িত্ব থকা লিডাৰসকলে আমাৰ দলত যোগদান কৰি আছে আৰু অহাকালিও মই নিশ্চয় পাব এনেকুৱা লিডাৰ অহাকালি আমাৰ বিজনেছ আছে কণ্টিনিউ আছে আমাৰ প্ৰগ্ৰামবিলাক আৰু যিখিনি জইনিং চেৰেমনিয়েল যিটো মই দেখিবলৈ পাইছোঁ ভাল আমাৰ বি পি এফ দলৰ যিটো মানে চাইনটো ভাল বেয়া দেখা নাই মই খুব পজিটিভ দেই এইখিনি কথা বি পি এফ দলে সিদ্ধান্ত লোৱা আছে চি ডাব্লিউ চি বি পি এফ দলে কোনো দলৰ লগত এলায়েন্স নকৰিব দৰং ওদালগুৰিতো আমি কেণ্ডিডেট দিম কোকৰাঝাৰতো কেণ্ডিডেট দিম বি পি এফ হিচাপে দিব কথা সেইটোৱে বাছ দেই থেংক ইউ ক'ব অকল ইমানুৱেল মোছাহাৰীৰ কথা নকবি বহুত বিজেপিৰ লিডাৰ ইউ পি পিৰ লিডাৰে আমাৰ দলত জইন কৰিবলৈ আমাৰ লগত যোগাযোগ কৰি আছে অকল আপুনি ইমানুৱেলৰ কথা নক'ব বহুত লিডাৰ এনেকুৱা ইমানুৱেল নিচিনা বহুত লিডাৰে বিজেপি ত্যাগ কৰি পেলাই আৰু কোনোবাই ইউ পি পি এল ত্যাগ কৰি পেলাই আমাৰ দলত যোগদান কৰিবৰ কাৰণে যোগাযোগ কৰি আছে আপোনালোকে দেখিবলৈ পাব সামাজিক মাধ্যমত চৰ্চা হৈছে চন্দন ব্ৰহ্মা আপোনাৰ লগত নাই নেকি এনে প্ৰশ্ন হৈছে চন্দন ব্ৰহ্মা আমাৰ চন্দন ব্ৰহ্ম কোন চন্দন ব্ৰহ্ম প্ৰাক্তন মন্ত্ৰী চন্দন এই মই এইবিলাক চিনি নাপায় কেন্দ্ৰৰ পৰা ধন আনিব পৰা নাই আপুনি কি ক'ব আপোনাৰ দলৰ মানুহ হা অকল ৰবিৰাম নাৰ্জাৰী নহয় আমিও কৈ আছোঁ কেন্দ্ৰৰ পৰা 1 টকা পইচা আনিব পৰা নাই দিছপুৰৰ পৰা যিখিনি পইচা পাইছে সেইটোকে ভালকৈ ব্যৱহাৰ কৰা নাই এইকাৰণে সি আজি হিচাপ দিব পৰা নাই জানে পইচাটো যেনেকৈ নিয়ম নীতি হিচাপে ব্যৱহাৰ কৰিব লাগিছিল এই নিয়ম নীতিটো সি মানে কৰিব পৰা নাই আৰু যেনেকৈ ইউজ কৰিব লাগে এনেকৈ ইউজ কৰা নাই বেলেগ বেলেগ কামতহে ইউজ কৰিছে সেইকাৰণে আজি 3 বছৰ হ'ল দিছপুৰলৈকে কোনো পইচা টকাৰ হিচাপ দিব পৰা নাই প্ৰমোদ বড়োৱে দেই এইটোতো ইউ পি পি এল এ জি পি আৰু বিজেপি এলায়েন্সত আছে সিহঁতে এলায়েন্স মতেহে খেলিব কোনটোবা ছিটকো এৰি দিব কোনটোবা ছিটটো খেলিব এইটো এলায়েন্সৰ ধৰ্ম আমিতো এলায়েন্স নাই কাৰো লগত না ইণ্ডিয়া এলায়েন্সত আছে না ইণ্ডিয়া এলায়েন্সত আছে আমি কাৰো লগত নাই সেইকাৰণে আমি ইণ্ডিপেণ্ডেণ্টলি য'তে ত'তে খেলিব পাৰে দেই থেংক ইউ